চিলাপথাৰত উত্তপ্ত পৰিস্থিতি ঠিকাদাৰৰ গাফিলতিত চাউল লাভ কৰা নাই গ্ৰাহকে চৰকাৰে দিলেও নিদিয়ে ঠিকাদাৰক ঘেৰাও কৰিলে এজেণ্টে ঠিকাদাৰৰ হেমাহিৰ বাবে চৰকাৰে আবণ্টন দিয়া বিনামূলীয়া চাউল পোৱা নাই সাধাৰণ গ্ৰাহকে এবাৰ কুলাজান আৰু কাংকান সমবায় সমিতিৰ বিপৰীতে আবণ্টিত হৈছে ৩৫১১ কুইণ্টেল চাউল এই চাউল যোগনিয়াৰৰ দায়িত্বত আছে চিলাপথাৰৰ বিতৰ্কিত ঠিকাদাৰ প্ৰদীপ ৰাঠি পিছে চৰকাৰে দিলেও ঠিকাদাৰে সময়মতে যোগান ধৰা নাই চাউল যোৱা শনিবাৰে এজেণ্টৰ ভাউচাৰ কটাৰ পিছতো আজি পৰ্যন্ত যোগান ধৰা নাই সামগ্ৰী ইয়াকে লৈ মঙলবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি উত্তেজিত এজেণ্টে ঘেৰাও কৰিলে ঠিকাদাৰক সংঘটিত হয় তীব্ৰ বাকযুদ্ধ এনে এক দুৰ্যোগৰ সময়তো চাউল যোগান নধৰা ঠিকাদাৰৰ বিৰুদ্ধে গৰজি উঠিল এজেণ্ট সন্থা চাউল গুদামৰ পৰা এজেণ্টৰ ঘৰে ঘৰে যোগান ধৰাৰ বাবে ঠিকাদাৰে লাভ কৰে মোটা অংকৰ ধন পিছে সম্পূৰ্ণ নিজা খৰচত চাউল নি ৰাইজক বিনামূল্যে সামগ্ৰী বিতৰণ কৰিব লগা হয় এজেণ্টে দেশজুৰি লকডাউনৰ ফলত এসাঁজ ভাতৰ বাবে গঞা হাহাকাৰ কৰি থকাৰ সময়তো চৰকাৰী চাউল আদায় নিদিয়া ধনখুৰ ঠিকাদাৰৰ বিৰুদ্ধে এজেণ্টসকলে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় আমাৰ কাংকান সমবায়ৰ কাৰণে প্ৰদীপ ৰাঠি ঠিকাদাৰ কিন্তু আজি শনিবাৰে আমি স্লিপ কাটিলোঁ এতিয়ালৈ হোম ডেলিভাৰী কৰি দিয়া নাই হোম ডেলিভাৰী কৰোঁতে আমাক পুলিচৰ বাবুকি দিছে এই ওপৰ মহলত ইয়াৰ হাত আছে সেইকাৰণে সি নিজ ইচ্ছামতে কামটো কৰি আছে মানে তেখেতে এইটো কওঁতে আমুক তামুক সেইফালে বৰলুঙৰটো আগত যা বৰলুঙৰটোৱে সমাধান নহয় গোটেই কাংকান সমবায়টো সমাধান কৰিব লাগে কিন্তু কাংকান সমবায়টো সমাধান কৰিব যদি সি 7 দিনত শেষ কৰি এতিয়া 7 দিনত শেষ কৰিব নোৱাৰিব মিডিয়াকো মই অনুৰোধ জনাইছোঁ অকল আমাৰ দুখটোৱে আপোনালোকে দেখি পায় কিন্তু আমি যে ইমানখিনি লকডাউনৰ ভিতৰত কষ্ট কৰিছোঁ আমাৰ পক্ষে চৰকাৰে কি কৰি দিছে না চেনিটাইজাৰ কৰি দিছে না হেৰি কৰি দিছে গ্লভ কৰি দিছে আমাৰ একোজন স্বাস্থ্যকৰ্মীৰ কাৰণে 50 লাখৰ জীৱন বীমা কৰি দিছে আমাৰ এই সুলভ মূল্য দোকানীসকলৰ কাৰণে কি এতিয়া ব্যৱস্থা কৰি দিছে চৰকাৰে আমি কৈছোঁ কাংকান সমবায় সমিতি অকল বৰলুঙে নহয়তো ই চাৰিভাগৰ একাংশহে আমাৰ যে এইটো উজনি মৈদ নামনি এইটো জিপি কেইটা থাকিলে অকল বৰলুং এটা সৰু জিপিহে অকল তাৰ কথাই ঠিকাদাৰে কৈ আছে আমাৰ কেইটা হোম ডেলিভাৰী কেতিয়াও কৰা নাই ৰাইজে নোপোৱাৰ আছে কেতিয়াবা ঠিকাদাৰে হোম ডেলিভাৰী নিদিয়াত আমি কেতিয়াবা নিজৰ পইচাৰে খৰচ কৰি নিবলগীয়া আছে অলৰেডি 400 কুইণ্টেল মাল শনিবাৰ চালান কাটিছে 400 কুইণ্টেল শনিবাৰৰ ডেলিভাৰী দিয়া হ'ল আৰু 900 কুইণ্টেল মাল আছে এইটো 4-5 দিনৰ ভিতৰত ইহঁতৰ ঘৰত পাই যাব তেওঁলোকে যে কৈছে ইচ্ছাকৃতভাৱে দিয়া নাই পুলিচৰ ভাবুকি দিছে বুলি কৈছে পুলিচৰ ভাবুকি দিছে বুলি কৈছে পুলিচৰ ভাবুকি ইয়াৰ একো নাই হোম ডেলিভাৰী দিব লাগে ফ্ৰীত মাল পঠিয়াব লাগে তাত পুলিচৰ কি কথা আছে একো কথা নাই আচ্ছা কি তেওঁলোকে যে পাবলগীয়া বোলে 50 টকীয়া ভাড়াটো দিটো আপুনি 25 টকা 30 টকা ভাড়াৰ একো কথা নাই আমাৰ মাল ডেলিভাৰী দিব লাগে কোনোবাৰ জলদি আছে নিজৰ গাড়ী আছে ইহঁতে ভাড়াৰ পইচা লৈ কিনি গাড়ীত নিজৰ গাড়ীত লৈ গৈ আছে আমাৰ ভাড়া দিয়াৰ একো কথা নাই ইহঁতে যদি ইহঁতৰ নিজৰ গাড়ী আছে নিজৰ গাড়ীৰ পৰা যদি টানিবলৈ বিচাৰে ইহঁতে তেতিয়া আমি ভাড়াৰ পইচাটো ইহঁতক দি দিওঁ চিলাপথাৰৰ পৰা ব্ৰাদাৰ জেমছ টলেৰ ৰিপৰ্ট নিউজ 24 নৰ্থ ইষ্ট গুৱাহাটী